মাতৃ হ'বলৈ ওলাইছে এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। অভিনেত্ৰীগৰাকীয়ে নিজৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত শ্বেয়াৰ কৰি এই কথা অসমবাসী ৰাইজক জনালে। অভিনেত্ৰীগৰাকীয়ে আশীৰ্বাদ বিচাৰিছে অসমবাসী ৰাইজৰ। বন্ধু বান্ধৱীসকল, আপোনালোকে জানিব বিচৰা সেই জনপ্ৰিয় অভিনেত্ৰীগৰাকী হৈছে নীলাক্ষী শইকীয়া। আজি কিছুদিনৰ আগতে অভিনেত্ৰীগৰাকীক ৰং চেনেলৰ মনগীত নামৰ চিৰিয়েলখনত দেখা গৈছিল। অভিনেত্ৰীগৰাকীয়ে যোৱা বছৰ বিবাহ পাশত আবদ্ধ হৈছিল। অভিনেত্ৰীগৰাকীয়ে নিজ ছ'চিয়েল মিডিয়া হেণ্ডেলত শ্বেয়াৰ কৰি অসমবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছে আৰু তেওঁ লগতে কৈছে যে তেওঁ সেই বিশেষ সদস্যজনক লগ পাবৰ বাবে অতিকৈ আনন্দিত হৈ আছে। আপোনালোকে নীলাক্ষী শইকীয়াৰ জীৱনলৈ আহিবলগীয়া নতুন সদস্যৰ যাতে কুশল মংগলে এই পৃথিৱীলৈ আহে তাকেই আশীৰ্বাদ কৰিবচোন। আমাৰ চেনেলৰ তৰফৰ পৰা তেওঁক অলেখ অযুত শুভকামনা জনালোঁ।